মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আমাৰ অসমীয়া ব্যাকৰণৰ এক গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় বিষয় হৈছে জতুৱা ঠাঁচ আৰু খণ্ডবাক্য। আৰু পৰীক্ষাত সদায় ইয়াৰ দ্বাৰা বাক্য গঠন কৰিবলৈ আহে নহয় জানো? বহুতেই ভুলকৈ অৰ্থাৎ প্ৰকৃত অৰ্থ বুজি নোপোৱাকৈয়ে বাক্য গঠন কৰি থৈ আহে, যাৰ ফলত প্ৰকৃত নম্বৰ পোৱাৰ পৰা বঞ্চিত হয়। আজি মই তোমালোকক জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ বিষয়ে দুটামান প্ৰয়োজনীয় কথা কওঁ। আৰু তাৰ কাৰণে প্ৰথমতেই তোমালোকে মন কৰা সপ্তম শ্ৰেণীৰ পাঠ্যপুথিত থকা এই কবিতাটোলৈ। কবিতাটোৰ নাম হৈছে জতুৱাৰ জঁট। আকাশত চাং পতা নপতা ফুকনে, অহু কাণে পহু কাণে বহু কথা শুনে। আলাসৰ লাৰু খাই গা নচুৱাই, আতুম টোকাৰিটিও গাই বাই চাই। অকৰা উঠিলে মৈত লাগে সোৱাদোৱা, সাধ্য নাই কাৰো তাক সহজে নমোৱা। আকুৰি গোজালি হয় আপুতৰ পুত, ঘিত মিত আন্ধাৰত সবে দেখে ভূত। জুলুঙাৰ মেকুৰীটো পৰিলে ওলাই, অলপ ধতুৱাবোৰে বৰ ভয় খায়। আঁঠুৱা তলৰ মহ সঁচাই অকৰা, লোভত আপোন ঘাটি আও মৰণে মৰা। মুধচ ফুটিলে চালে বৰষুণ সৰে, মুধা ফুটা নামবোৰ ঢক ফুটি পৰে। নিশিকিলে নাজানিলে ফকৰা যোজনা, হয় বোলে তেনেলোক বুদ্ধিত টুকুনা। গোট গৰু হলে হয় আলৈ আঠানি, পৰীক্ষাৰ বহীটো পাৰে ৰঙা পেনে কণী। কবি হৈছে গগন চন্দ্ৰ অধিকাৰী। এই কবিতাটো পঢ়ি আমি কিছুমান শব্দ পাইছোঁ। এতিয়া চোৱাচোন। আকাশত চাং পতা নপতা ফুকন, অহু কাণে পহু কাণে, আলাসৰ লাৰু গা নচুৱাই, আতুম টোকাৰি গাই বাই চাই, সোৱাদোৱা আকুৰ গোজালি আপুতৰ পুত, ঘিত মিত জুলুঙাৰ মেকুৰীটো, অলপ ধতুৱা, আঁঠুৱা তলৰ মহ, লোভত আপোন ঘাটি আও মৰণে মৰা, মুধচ ফুটা ইত্যাদি। আৰু এইবিলাক হৈছে আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা একোটা সুন্দৰ শব্দ। আৰু এইবিলাকে হৈছে আমাৰ ঘৰুৱা ঠাঁচ বুলি কোৱা হয়। এইবিলাককে আমি জতুৱা ঠাঁচ বুলি কওঁ। গতিকে তোমালোকে এনেকুৱা আৰু বহুত শব্দ পাবা, এইবিলাক তোমালোকে জানিবলৈ চেষ্টা কৰিবা। ইয়াৰ উপৰিও আৰু কিছুমান আছে চোৱা। কথা চহকী, বুকু ডাঠ, কণাৰ লাখুটি, নপতা ফুকন, পানীৰ তলৰ কাঁইট, খাই পাত ফলা, ধুদৰ পচলা, কাণে কাণ মাৰি, কপাল ফুল, বুকুৰ কুটুম ইত্যাদি। এই শব্দবিলাক অৰ্থাৎ এই জতুৱা ঠাঁচবিলাক আমি আমাৰ অসমীয়া সাহিত্যৰ যিকোনো লেখাত ব্যৱহাৰ কৰিব পাৰোঁ। বিশেষকৈ তোমালোকৰ পাঠ্যক্ৰমৰ ৰচনাত ব্যৱহাৰ কৰিব পাৰা। ৰচনা লিখোঁতে মাজে মাজে দুই এটা ব্যৱহাৰ কৰিলে বেছি শুৱনি হ'ব। তাৰোপৰি প্ৰশ্ন উত্তৰ কৰিবলৈ যাওঁতে তোমালোকে কেতিয়াবা এইবিলাক ব্যৱহাৰ কৰিবা, উত্তৰবিলাক বেছি শুৱনি হ'ব। এতিয়া তোমালোকে জানি থোৱা জতুৱা ঠাঁচনো কি বা জতুৱা ঠাঁচ কাক বোলে। ভাৱ প্ৰকাশ কৰিবলৈ সকলো ভাষাৰে একোটা ধৰণ থাকে। প্ৰতিটো ভাষাৰে তেনেধৰণক সেই ভাষাৰ জতুৱা ঠাঁচ বোলে। ইয়াক বচন ভংগী বুলিও কোৱা হয়। আৰু এই জতুৱা ঠাঁচ শব্দৰ অৰ্থ হ'ল নিজৰ জাতৰ বস্তুৰ দৰে হোৱা, অৰ্থাৎ বিজতৰীয়া নোহোৱা। ঠাঁচ মানে হ'ল ভংগী বা শৈলী। জতুৱা ঠাঁচৰ আক্ষৰিক শব্দৰ সলনি অন্য এক অৰ্থ সোমাই থাকে। যেনে ধৰা হাত লৰ, আৰু ইয়াৰ অৰ্থ হৈছে চুৰ স্বভাৱ। ঠিক তেনেধৰণে হাত দীঘল অৰ্থ হৈছে ক্ষমতাশালী। কিছুমানে পোনপটীয়াকৈ হাত লৰ বুলি ক'লে তাৰ হাতখন লৰি আছে বুলি এনেধৰণে ব্যৱহাৰ কৰে। প্ৰকৃততে সেইটো নহয়, ইয়াৰ অৰ্থ হৈছে চুৰ স্বভাৱ। গতিকে সেই অৰ্থটো তাত সোমাই পৰিব লাগিব। গতিকে আমি এই শব্দবিলাক মনোযোগেৰে আমি পঢ়িব লাগিব, আয়ত্ব কৰিব লাগিব আৰু আমাৰ অসমীয়া সাহিত্যৰ ভঁৰালটো চহকী কৰিবলৈ যত্ন কৰিব লাগিব। এতিয়া তোমালোকে চোৱা, এতিয়া খণ্ডবাক্যনো কি? এতিয়া খণ্ডবাক্য হৈছে বিশেষ ভাৱ বুজোৱা দুটা বা তিনিটা শব্দৰ সমষ্টিয়ে হৈছে খণ্ডবাক্য। তাৰমানে খণ্ড অৰ্থাৎ বাক্য এটাক আমি খণ্ড কৰি, অৰ্থাৎ বাক্য এটাৰ এটা অংশ। আৰু এটা সম্পূৰ্ণ বাক্য হ'বলৈ হ'লে আমি
এই মানে খণ্ড বাক্যবিলাক জোৰা লগাব লাগিব আৰু অৰ্থ প্ৰকাশ কৰিব লাগিব গতিকে আমি খণ্ড বাক্যৰ জৰিয়তে একোটা সুন্দৰ বাক্য গঠন কৰিব পাৰোঁ এই খণ্ড বাক্যবোৰক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে সাধাৰণ খণ্ড বাক্য আৰু আনটো হৈছে জতুৱা খণ্ড বাক্য বা জতুৱা ঠাঁচ আমি যিবিলাকক এতিয়া জতুৱা ঠাঁচ বুলি কৈছোঁ সেইবিলাকক কি বুলি কোৱা হয় আমাৰ মানে জতুৱা খণ্ড বাক্য বুলি কোৱা হয় এতিয়া সাধাৰণ খণ্ড বাক্য কি আৰু এই সাধাৰণ খণ্ড বাক্যবিলাক কিন্তু আমি জানিব লাগে কাৰণ বাক্য মানে ভুল বাক্য শুধৰণি কৰিবলৈ আমাৰ পৰীক্ষাত আহে গতিকে আমি শুদ্ধ ৰূপটো লিখিব লাগিব ঠিক তেনে এতিয়া চোৱাচোন তোমালোকে ভাত ৰান্ধে আমি ভাত সিজাইছে বুলি ক'লে ভুল হ'ব গতিকে ভাত ৰান্ধে কাপোৰ বয় জাপ দিয়ে টোপনি আহে গুটি ধৰে হাল বায় ভুই ৰুৱে বৰষুণ আহে পিঠা ভাজে গৰু চৰে থোক মেলে জগৰ ভাঙে বতাহ বলে কুঁহিয়া পেৰে এনেকুৱা আৰু অনেক শব্দ আমাৰ অসমীয়া সাহিত্যত আছে তোমালোকে সেইবিলাক জানিবলৈ যত্ন কৰিবা এয়া মাত্ৰ নিমিত্তহে গতিকে আশা ৰাখিছোঁ তোমালোকে এইবিলাক জানিবলৈ যত্ন কৰিবা বুজিবলৈ যত্ন কৰিবা আৰু অসমীয়া সাহিত্যত সুন্দৰভাৱে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিবা আজিলৈ আহোঁ ধন্যবাদ